হাই ফ্ৰেণ্ডছ যিবিলাক ফ্ৰেণ্ডে নতুনকৈ মোৰ চেনেলটো চাইছে বাট এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তলৰ ফালে ছাবস্ক্ৰাইব নম্বৰ অপশ্যনটো আছে ক্লিক কৰি দিব আৰু ঘণ্টাটো বজাই দিব আৰু কিয়নো ইয়াত জব সম্পৰ্কে বিভিন্ন ধৰণৰ আপডেট মই ৰেগুলাৰলি বা সদায় আপডেট দিওঁ সেইবিলাক ছাবস্ক্ৰাইব কৰিলে আপোনালোকে নটিফিকেশ্যন পাব বা চাব পাৰিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ কি নতুন আপডেট আছে ফ্ৰেণ্ড এতিয়া নতুন আপডেটটো এনেকুৱা ধৰণৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ কিছুদিন আগতে ডমেষ্টিক ব্ৰাঞ্চৰ পোষ্ট ওলাইছিলে তাৰ লাষ্ট ডেটটো বঢ়াই দিছে আপোনাৰ লাষ্ট ডেটটো বঢ়াই দিছে 12/6/2019 কিন্তু আগত প্ৰথমতে আছিল 10/6/2019 আৰু যিবিলাকে এতিয়ালৈকে এপ্লাই কৰা নাই গমো পোৱা নাছিল কিছুমানে পোষ্ট ওলা বুলি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিবিলাকে চাই আছে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব আৰু ইয়াৰ নেম আছিল পোষ্টৰ নেভিক ডমেষ্টিক ব্ৰাঞ্চ কুক এণ্ড ষ্টিৱাৰ্ড আপোনাৰ ইয়াত 50% মাৰ্ক লাগিছিল আৰু 5% ৰিলেক্সেশ্যন দিয়া আছে SC/ST যিবিলাক কেণ্ডিডেট আছে সিহঁতৰ বাবে আৰু আপোনাৰ বয়স আছিল 18-22 কিন্তু আপোনাৰ SC আৰু ST আৰু OBC ৰ বাবে SC/ST ৰ বাবে 5 বছৰ বেছি হ'লেও কথা নাই আৰু SC/ST ৰ এইটো হ'ল আৰু OBC ৰ বাবে আপোনাৰ 3 বছৰ বেছি হ'লেও কথা নাই আৰু এপ্লিকেশ্যন ফিজ নীল ইয়াৰ আপোনাৰ দৰমহা হ'ব 21,700 পৰা পে লেভেল 3 অনুসৰি পাব আৰু আপোনাৰ অনলাইন এপ্লিকেশ্যনটো বৰ্তমান চলি আছে যিবিলাক বন্ধু বান্ধৱে গম পোৱা নাই প্লিজ যাই কম্পিউটাৰ দোকান গৈ অনলাইন এপ্লিকেশ্যনটো কৰি আহক ভাল অফাৰ দিছে কেন্দ্ৰ চৰকাৰৰ পৰা